তো হেল্ল' গাইজ নমস্কাৰ সকলোকে আৰু আপোনালোকৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই বেগ চেক পেকিং কৰি ঘৰৰ পৰা ওলাই দিলোঁ। আপোনালোকে ভাবিছে চাগে এইটো বেগ চেক লৈ ক'লৈ যায়, মানে মেইন কেছটো এইটো হ'ল কালি যে চাকনা আনিছোঁ বুলি যে ভিডিঅ'টো বনাইছিলোঁ, সেইটো ভিডিঅ' চাই পেলাই মোক ঘৰৰ পৰাই উলিয়াই দিলে। এইটো কাৰণে গাইজ বেছি দেৰি নকৰি মই টমটম এখনতে উঠি দিলোঁ আৰু টমটমলৈ 120 কিলোমিটাৰ স্পীডত টমটমখন চলাই দিলে নহয়। ঠাণ্ডা বতৰত ইমান স্পীডত যোৱাৰ কাৰণে মোৰ লাগিলে ঠাণ্ডা, সেইটো কাৰণে মই টুপিটোকে পিন্ধি লৈছোঁ আৰু নহ'লে আকৌ বেমাৰ হৈ যাব যে। আৰু এইখন হৈছে আমাৰ বুধবৰীয়া বজাৰ, কিন্তু মই সদায় মঙলবাৰে আহোঁ কাৰণে এদিনো খোলা নাপাওঁ। আৰু টমটমৰ পৰা নামিছোঁহে, কিন্তু আগফালে দেখিছোঁ এখন বাছ মোলৈ বাট চাই ৰখি আছে। সেইকাৰণে দেৰি নকৰি পেলাই মই দিলোঁ ডাইৰেক্ট বাছত উঠি। মই আকৌ বাছত উঠি ইমান গূৰ আগফালে চিট এৰি পালোহি গান্ধী চিটত, মানে গান্ধীজী মোৰ ককা আছিল যে, সেইটো কাৰণে গান্ধী চিটত পালোহি আকৌ গাইজ। আপোনালোকে সঁচাকৈ ভাবিছে নেকি মোক ঘৰৰ পৰা উলিয়াই দিলে? নহয় গাইজ, মই এখন ঘৰৰ বাদ দি আৰু এখন ঘৰ আছে যে তালৈকে গৈ আছোঁ, মানে ৰুমলৈ আকৌ। আৰু লগত মানে মোৰ আইতাও গৈছে। আৰু এইখন হৈছে ৱৰ্ল্ডৰ ভিতৰত চবতকৈ ডাঙৰ টি গাৰ্ডেন, মোনাবাৰী টি গাৰ্ডেনখন। আৰু এইখন চাই মেলি আহি মই ডাইৰেক্ট পালোহি বিশ্বনাথ চাৰিআলি। বাছৰ পৰা নামিয়ে ডাইৰেক্ট টমটম এখনত উঠি 120 কিলোমিটাৰ স্পীডত ৰুমৰ ফালে ৰাওনা হৈ আছোঁ। গাইজ ঘৰৰ ভাত খাই আহিছিলোঁ, কিন্তু টমটমত ঠেকেচা খাই মোৰ যিমান ভাত আছিলে চব হজম হৈ গ'ল। আৰু গাইজ ঠেকেচা খাই মই আহি এতিয়া ৰুম পালোহি। চব ভাত হজম হৈ গ'ল যে, সেইকাৰণে ভোক লাগিছে। এতিয়া মই কিবা খাওঁগৈ, আপোনালোকে বেলেগ এটা ভিডিঅ'ত লগ পাম। তেতিয়া বাই বাই।